Hey guys, this is me smritirekhaborah and welcome back to my channel. আজি এতিয়া ৰাতিপুৱা হৈছে, পিছফালে মাহঁতে চিঞৰি আছে। ৰাতিপুৱা হৈছে আৰু মই গা পা ধুই পুৰা ৰেডি। আজি একচুৱেলি মোৰ ভাইটিৰ বাৰ্থডে, তো তাৰ কাৰণে কেক এটা বনাইছিলোঁ কালি আৰু কাম বাকী আছে, সেই কামখিনি কৰোঁ আৰু আজি ভিডিঅ'টো চাই থাকক। বনাই লোৱা হোৱাৰ পিছত তাক সাৰপ্ৰাইজ দিবলৈ যাওঁ, গতিকে আজিৰ ভিডিঅ'টো চাওক আৰু এনজয় কৰক। কেকটো কৰি হৈ গ'ল, এতিয়া হাত পুৰা একদম হোলী খেলা নিচিনা হৈ আছে, গতিকে হাতখন ধুই লওঁ, লগ পাই আছোঁ। Hey guys, কেকটো ৰেডি। So yeah, কেক ৰেডি। এতিয়া লৈ যাম ওপৰলৈ, চাওঁ তাৰ ৰিয়েকশ্যন কি পায়, কেনেকুৱা পায়, সকলোখিনি দেখুৱাম, গতিকে ভিডিঅ'টো চাই থাকক। হেপী বাৰ্থডে। এখন কোনে নাদিব? মানুহ ক'ত? কেণ্ডেল কেইটা ডাঙৰ নহ'ল। সেইকাৰণেতো কেমেৰা দেখিছোঁ, সেইকাৰণেতো ওলোৱা নাই কেমেৰা। গুটু লিখা কামটো আৰু শান্তনু লিখিব এলাহ লাগিলে। হেপী বাৰ্থডে। কেণ্ডেল কোনে নুমাব? কেক কাটিলোঁ, খালোঁ। চ' ওৱান্স এগেইন শান্তনু হেপী বাৰ্থডে। আৰু আজিৰ ব্লগটো ইমানটোৱে শেষ কৰিছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্টো কৰিব কেনেকুৱা লাগিলে। ছাৰপ্ৰাইজটো কেনেকুৱা লাগিলে? ছাৰপ্ৰাইজটো বহুত ভাল লাগিলে আৰু বায়ে বনোৱা কেকটো বিৰাট ভাল, আৰু মোৰ লগৰ কিছুমানেও বহুত ভাল পালে। অ'কে, টাটা, আজিলে বাই বাই।